বন্ধুসকল প্ৰথমে আসাম হিন্দুস্তান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ শৰীৰত বিভিন্ন ৰোগৰ সমস্যা আছে। তাৰ ভিতৰত বিশেষ সমস্যা আমাৰ লিংগ চুটি বা সৰু। তো বন্ধুসকল লৈ আহিছোঁ এটা চুটিকৈ হেল্থ টিপছ। তো বন্ধুসকল ইয়াৰ পৰিত্ৰাণ পাবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব লাগিব। এতিয়ালৈকে যদি আপুনি আসাম হিন্দুস্তান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক। লগতে বেল আইকনটো দবাই দিয়ক, কিয়নো যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম তেতিয়াই আপুনি পোনপ্ৰথমে পাই যাব। এল'ভেৰা ছালকোঁৱৰীৰ গুণাগুণ আপুনি নিশ্চয় জানে যে এল'ভেৰাৰ পৰা আমাৰ শৰীৰৰ বহু ৰোগৰ বাবে উপকাৰিতা হয়। এল'ভেৰাৰ পৰা আপোনাৰ লিংগ চুটি আৰু সৰু সমস্যাৰ পৰা দীঘল আৰু ডাঙৰ কৰিব পাৰিব। ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব? এল'ভেৰাৰ কেঁচা কলি এডাল কাটি আনি তাৰ ভিতৰৰ কেঁচা ৰস এচামুচমান উলিয়াই লৈ প্ৰতিদিনে 5 পৰা 10 মিনিটলৈকে আপুনি মালিচ কৰিলে এনেকৈয়ে 20-25 দিনৰ ভিতৰত আপোনাৰ লিংগ পৰিৱৰ্তনলৈ আহিব তথা সুফল পাব। তো বন্ধুসকল এতিয়ালৈকে যদি আপুনি আসাম হিন্দুস্তান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰক, শ্বেয়াৰ কৰক, সকলোকে ভিডিঅ'টো চোৱাৰ সুবিধা দিয়ক। পিছলৈ আপোনালোকৰ বাবে ধুনীয়া হেল্থ টিপছ লৈ আহিম। ধন্যবাদ।